নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোকক ৰঙালী বিহুৰ হিয়া পৰা শুভকামনা জনাইছোঁ। লগতে আপোনালোকৰ বছৰটো যাতে শুভ হয় তাকে আপোনালোকৰ কাৰণে ভগৱানৰ ওচৰত কামনা কৰিছোঁ। বন্ধু-বান্ধৱীসকল, আহক আজি আমাৰ ভিডিঅ'ত জানি লওঁ কোনকেইটা ৰাশিৰ 15 আৰু 16 তাৰিখে ভাগ্য খুলিব আৰু তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব। কিন্তু ভিডিঅ'লৈ যোৱাৰ আগতে অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰটো কৰিবই, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এই ধৰণৰ ভিডিঅ' সদায় পাই থাকিবলৈ। আহক এতিয়া আমি মূল ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। বন্ধু-বান্ধৱীসকল, এই ৰঙালী বিহুৰ প্ৰাকখনতে অৰ্থাৎ 15 আৰু 16 এপ্ৰিলত কেইটামান ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য জ্বলিব গৈ আছে। এওঁলোকৰ ভাগ্য সুপ্ৰসন্ন হোৱা দেখা যাব। এওঁলোকে বিভিন্ন দিশত সফলতা লাভ কৰিব, জীৱনত আনন্দ লাভ কৰিব, মনৰ ইচ্ছা পূৰণ হ'ব, যি কামত হাত দিব সফলতা লাভ কৰিব, পঢ়া শুনাত উন্নত হ'ব, আৰ্থিক অৱস্থা উন্নত হ'ব, ধন যশ মান সন্মান প্ৰতিষ্ঠা সকলো পাব, চাকৰি ব্যৱসায় উন্নত, দাম্পত্য প্ৰেম প্ৰণয় আদি উন্নত তথা স্বাস্থ্য আদি ভালে যাব। এই বিশেষ ভাগ্য জ্বলি উঠা ৰাশিকেইটা হৈছে তুলা, মেষ, কন্যা, সিংহ, বৃশ্চিক আৰু কুম্ভ ৰাশি। বন্ধু-বান্ধৱীসকল, এইকেইটা হৈছে প্ৰধান ৰাশি যিকেইটা ভাগ্য জ্বলিব গৈ আছে 15 আৰু 16 তাৰিখে। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় এইদৰে ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।